Hello friends, আজি এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে দিহিং পাটকাই অভয়াৰণ্য। এই ভিডিঅ'টো বনোৱাৰ আচল উদ্দেশ্যটো আপোনালোকক পিছত ক'ম। প্ৰথমতে আহক দিহিং পাটকাই অভয়াৰণ্যৰ বিষয়ে অলপ জানি লওক। এই অভয়াৰণ্যখন উজনি অসমৰ 3খন জিলা অৰ্থাৎ তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰৰ প্ৰায় 575 বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। এই অভয়াৰণ্যখনক 2004 চনৰ 13 জুন তাৰিখে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে চৰকাৰে ঘোষণা কৰিছিল। এই বনাঞ্চলখন প্ৰকৃততে অৰুণাচল প্ৰদেশৰ তিৰাপ আৰু চাংলাং জিলা পৰ্যন্ত বিস্তৃত হৈ আছে। অৰ্থাৎ এই বনাঞ্চলখন বহুত ডাঙৰ বনাঞ্চল। এই বনাঞ্চলখনৰ বিস্তৃতি আৰু বহু ঘন বনাঞ্চল হোৱাৰ বাবে ইয়াক পূবৰ আমাজন বুলি কোৱা হয়, অৰ্থাৎ দ্য আমাজন অৱ দ্য ইষ্ট। এই বনাঞ্চলখনৰ জলবায়ু প্ৰায় সেমেকা হৈ থাকে। বছৰটোৰ 9টা মাহেই ইয়াত বৰষুণ দি থাকে। ইয়াত বৰষুণৰ পৰিমাণ 4000 মিলিমিটাৰতকৈ বেছি হয়। সেইবাবে ই এক চিৰসেউজীয়া বনাঞ্চল। এই বনাঞ্চলখনত বিভিন্ন ধৰণৰ মূল্যৱান গছ পোৱা যায়। হুলুম, নাহৰ, হোম কঁঠাল, ডিমৰু ইত্যাদি ইত্যাদি গছ পোৱা যায়। আপোনালোকৰ মাত্ৰ কেইটামান নাম কৈছোঁ। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ মূল্যৱান গছ ইয়াত পোৱা যায়। ইয়াৰ উপৰি বনজাতীয় উদ্ভিদ, বিভিন্ন ধৰণৰ বনজাতীয় উদ্ভিদ ইয়াত পোৱা যায়। এই বনাঞ্চলখন বিভিন্ন ধৰণৰ বন্যপ্ৰাণীৰ আশ্ৰয়স্থল। হাতী, ভালুক, বান্দৰ, বনৰীয়া মহ, বাঘ ইত্যাদিৰ উপৰি সৰুৰ পৰা ডাঙৰলৈকে বিভিন্ন ধৰণৰ বন্যপ্ৰাণী এই অৰণ্যখনতে বাস কৰে। আপোনালোকে জানেনে বন্ধুসকল, এই বনাঞ্চলখনতে 7টা প্ৰজাতিৰ মেকুৰী পোৱা যায়। হাতীৰ বাবে এই বনাঞ্চলখন বহু বিখ্যাত হয়। চ' ফ্ৰেণ্ডছ, দিহিং পাটকাই অভয়াৰণ্যখনৰ বিষয়ে আপোনালোকক কিছু কথা জনালোঁ। এতিয়া মেইন আৰু অতি দুখ লগা কথাটোলৈ আহিছোঁ। কথাটো হৈছে যে এই মৰমৰ আৰু বনৰীয়া প্ৰাণীসমূহৰ আশ্ৰয়স্থল দিহিং পাটকাই অভয়াৰণ্যখন বৰ্তমান ধ্বংস পথলৈ গৈ আছে। এই বনাঞ্চলখনতে বহু পৰিমাণে কয়লা আছে। সেইবাবে নেশ্যনেল বোৰ্ড অফ ৱাইল্ড লাইফে ইয়াত খনন কাৰ্য চলাবলৈ অনুমতি দিছে। এই অনুমতি এই বছৰৰে 7 এপ্ৰিল তাৰিখে দিয়া হৈছে। এই খনন কাৰ্য গোটেই দিহিং পাটকাই অভয়াৰণ্যখনতে নচলাই বাৰু, চেলিকিবলা নামৰ এটা অংশতহে এই খনন কাৰ্য চলাব। এতিয়া যদি এই খনন কাৰ্য চলোৱা হয় তেনেহ'লে বহুতো মূল্যৱান গছ কাটি দিবলগীয়া হ'ব। বহুতো বন্যপ্ৰাণী এই আশ্ৰয়স্থল নাইকিয়া হৈ যাব। ইয়াৰ উপৰি ইয়াত মাইনিং কৰা হ'ব, বিভিন্ন মেচিনেৰে খনন কাৰ্য চলোৱা হ'ব। অৰ্থাৎ শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ দুয়োটাই হ'ব। মই বেছি নাজানো বাৰু, তথাপিতো চৰকাৰক অনুৰোধ কৰিছোঁ যে এই খনন কাৰ্য ইমানতে বন্ধ কৰি দিয়ে যেন। সেউজীয়া বনাঞ্চলখন সেউজীয়া হৈয়ে থাকিবলৈ দিব লাগে। প্লিজ 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 ছেভ দিহিং পাটকাই।